পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ আন এক ডাঙৰ বিস্ফোৰণ। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত আছে। সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী প্ৰতিদিনে তদন্তকাৰী সংস্থাই জেৰা অব্যাহত ৰাখিছে। এইবাৰ ৰিয়া চক্ৰৱৰ্তীয়ে জেৰাত প্ৰকাশ কৰিলে আন এক ডাঙৰ কথা। Herbal sticks. জেৰাত ৰিয়া চক্ৰৱৰ্তীয়ে ক'লে যে সুশান্ত সিং ৰাজপুতে ছাৰা আলী খানৰ সৈতে অধিক পৰিমাণৰ ড্ৰাগছ লৈছিল। কেদাৰনাথ ছবি চিত্ৰগ্ৰহণৰ সময়ৰ পৰাই এই ড্ৰাগছ অধিক মাত্ৰাত ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। Herbal sticks. ছবিৰ দৃশ্যগ্ৰহণ সমাপ্ত হোৱালৈ একেবাৰে ড্ৰাগছৰ আসক্ত হৈ পৰিছিল সুশান্ত। ইয়াৰ বাবে সুশান্তৰ ঘৰ এৰি ৮ জুন তাৰিখে সুশান্তৰ ঘৰৰ পৰা ৰিয়া ওলাই আহিছিল। উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুত মৃত্যুৰ সন্দৰ্ভত সকলো তথ্য উদ্ঘাটন কৰিবলৈ এতিয়াও বহু সময় প্ৰয়োজন হ'ব। তদন্তৰ অন্তত আৰু বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট জন নিউজ। Herbal sticks. কৰ্মহীন উদ্দেশ্যবিহীন জীৱন বাৰে বাৰে মাতি আনে বিষাদ সংঘাত। ৰ'ব, আপুনিও নিৰাশ নেকি আপোনাৰ কৰ্মহীন জীৱনত? ৰাগৰ দৰে আজিয়ে যোগদান কৰক ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউটত। Yes. Join SCVT and various other government-affiliated courses like MMV, Mechanic Diesel, Fitter, Welder, Copa, Automobile, only at Indian Technical Institute, Nalapara, Guwahati. Learn today, earn tomorrow. কি হল চিনি পোৱা নাই নি? নাই মানে এইখন লোৱা ITI ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট। তুমি এডমিশ্যন লোৱা 100% জব এছিষ্টেণ্ট। হয় নেকি? ৰাগদা প্লিজ মোক আজিয়ে তালে লৈ বলা। হাজাৰ জনৰ ভৰসাৰ শিক্ষানুষ্ঠান ITI Indian Technical Institute, affiliated to SCVT, Government of Assam, Zotiniali, Guwahati and Duliajan. Helpline 8822-822-622, www.nest-iti.org. join it for your bright career.